চৰকাৰী বেচৰকাৰী সকলো ধৰণৰ চাকৰিৰ খবৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। স্বাস্থ্য বিভাগত পুনৰ পোষ্ট খালী হৈছে। নেশ্যনেল হেল্থ মিছনত 22টা পোষ্ট খালী হৈছে, য'ত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। nhm.assam.gov.in ডেছক্ৰিপশ্যনত মই দি দিম, আপোনালোকে তাতে গৈ ডাইৰেক্ট অনলাইন এপ্লাই কৰিব পাৰিব। পোষ্টকেইটা হ'ল ৰেকৰ্ড কিপাৰ কাম মনিটৰিং এণ্ড ইভেলুৱেশ্যন অফিচাৰ। 7টা পোষ্ট আছে, 10,000 টকা চেলাৰী, গ্ৰেজুৱেট লাগিব, কম্পিউটাৰৰ ওপৰত নলেজ লাগিব, লগতে মেণ্টেল হেল্থ প্ৰগ্ৰেম ইন দি হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত কাম কৰা এক্সপিৰিয়েঞ্চ থাকিব লাগিব, আৰু বয়স 18 বছৰৰ পৰা 43 বছৰৰ ভিতৰত হ'ব লাগিব। কেছ ৰেজিষ্ট্ৰি এছিষ্টেণ্ট হায়াৰ ছেকেণ্ডেৰী হ'ব লাগিব, কম্পিউটাৰৰ ওপৰত নলেজ থকা হ'ব লাগিব, ডিষ্ট্ৰিক্ট মেণ্টেল হেল্থ প্ৰগ্ৰেম ইন দি হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰত 2 বছৰ কাম কৰা হ'ব লাগিব, বা তাতকৈ কাম কৰা হ'লেও কথা নাই। বয়স 18 পৰা 43 বছৰৰ ভিতৰত হ'ব লাগিব। চেলাৰী হ'ব 8,000 টকা। তাতে 15টা পোষ্ট খালী আছে, য'ত আপোনালোকে 15 তাৰিখৰ আগত অৰ্থাৎ 15 জুলাইৰ আগত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাতে গৈ ডাইৰেক্ট অনলাইন এপ্লাই কৰিব পাৰিব। চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। মই যিকোনো ধৰণৰ আমাৰ অসমৰ যুৱকে যদি এপ্লাই কৰিব পৰা চাকৰিৰ খবৰসমূহ দি থাকোঁ। ধন্যবাদ।